নমস্কাৰ বন্ধু বান্ধৱীসকল লতিফাছ কিচেন এণ্ড ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ফুৰিবলৈ যোৱা এটা ভিডিঅ' লৈ আহিছোঁ। আজি সন্ধিয়া আবেলি অকণমান ওলাই গৈছিলোঁ। কিনকৈ বৰষুণ পৰি আছিল যদি ওলাই গৈছিলোঁ। এয়া হাফলঙৰ চাৰ্কিট হাউচ। মই আগতেও চাৰ্কিট হাউচৰ ভিডিঅ' দি থৈছোঁ। এইখিনি জেগাৰ সৌন্দৰ্য বহুত ধুনীয়া হয়। চাৰ্কিট হাউচটো যিখিনি জেগাত আছে আৰু চাৰ্কিট হাউচটো খুব ধুনীয়া হাফলঙৰ। তালৈকে ওলাই গৈছিলোঁ মই আৰু মোৰ ফ্ৰেণ্ড পুৰবী। কিন্তু গৈ পেলাই আমি তাত এনেকুৱা মানুহ লগ পালোঁ যে মনটোৱে ভাল লাগি গ'ল। যোৰহাটৰ পৰা অহা দাদা আৰু বাইদেউ তেওঁলোকক লগ পালোঁ আৰু শ্বিলঙৰ পৰা আহিছিল হাফলং চাবলৈ আৰু শিলচৰৰ পৰা আহিছিল তেওঁলোককো লগ পালোঁ আৰু ইমানেই সন্ধিয়াটো ইমানেই মধুৰ হৈ পৰিল যে ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ ননাকৈ থাকিব নোৱাৰিলোঁ। এতিয়া চাই থাকিবচোন ভিডিঅ'টো আপোনালোকে শেষলৈকে। অসাধারণ লাগে একটু ইয়ে হয়ে গেছে, একটু অন্ধকার নেমেছে আরো কিনকিনকৈ বৰষুণ পৰি আছিল আৰু আকাশত ডাৱৰে আৱৰি ধৰি আছিল আৰু ইমানেই মধুময় আছিল সেইখিনি সময়। আৰু তেওঁলোকক যে লগ পালোঁ ইমানেই বেছি ভাল লাগিল। তেওঁলোকক প্ৰথম দিনা লগ পোৱাৰ নিচিনা নালাগিল, যেন বহুত দিনৰ পৰা আগৰে চিনাকি তেনেকুৱাইহে লাগিল। আজি আমি আহি বাইদেউক পালোঁহি যোৰহাটৰ। ইমানেই ভাল লাগিল কথা পাতি নহয়। বাইদেউ আপোনাক কেনেকুৱা লাগিছে হাফলং? বঢ়িয়া লাগিছে, ভাবাই নাছিলোঁ ইমান ধুনীয়া বুলি। মই কালি আহিছোঁ, আজিৰ পৰা জাষ্ট আছোঁ, আজিয়ে ক'ব নোৱাৰা হৈ গৈছোঁ মানে। আৰু পিছৰখিনি চাবলৈ আছেই হাফলেণ্ড। আমি কথা পাতি পেলাই নিজৰে হৈ গ'লোঁ আগুৱাই আৰু এতিয়া ইমানে কথা পাতিলোঁ আমি দুইজনীয়ে। বহুত ভাল লাগিলে, বহুত ভাল লাগিলে। তাকে হাফলংখন ফুৰি চব চাব এতিয়া ইয়াতে বহিছোঁ। তে লগ পাই থাকিম আমি। ঠিক আছে। এয়া তেওঁলোকে আমাক চাহ নাস্তাৰে আপ্যায়ন কৰিলে। চাৰ্কিট হাউচৰ ভিতৰতে চাহ বনাই আনি আমাক খোৱালে। বহুত ধন্যবাদ ইমানখিনি আমাক হেৰি কৰাৰ কাৰণে। আৰু এয়া বহুত জেগাৰ মানুহ মিলি পেলাই এনেকুৱা লাগিছে যেন আমি চব একেলগেহে আহিছোঁ। আৰু অকণমান চাৰ্কিট হাউচৰ ভিতৰৰ দৃশ্য আৰু এনেকৈ আজি সন্ধিয়াটো খুব ভাল লাগিল। আৰু কেইখনমান ফটো মই ইয়াতে লগাই দিছোঁ। আৰু যদি এই ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেতিয়া মই আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকিব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।